এতিয়া ৰাতি 12 বাজি গৈছে। জখলা বন্ধা পাই গ'লোহি। জখলা বন্ধাত ৰখি অলপ সময় খাই নগাঁৱলৈ বুলি গৈ আছোঁ। ভিডিঅ'টো চাই থাকক। এতিয়া বৰ্তমান নগাঁও পালোহি। নগাঁও 3টামান বজাতে পাই গ'লোহি। সোনকালে পাই যোৱাৰ বাবে গোটেই দিনটো শুই এতিয়া সন্ধিয়া টাইমত বজাৰলৈ বুলি অলপ ওলাই আহিলোঁ। বজাৰত কি কিনো লওঁ চাওক। এতিয়া বজাৰ পাই গ'লোহি। ধনিয়া, আলু, বেঙেনা, বিলাহী, আলু, পিঁয়াজ চব লৈ লৈছোঁ। ইয়াৰ চাওক ৰাতি আহাৰ কাৰণে যা যোগাৰ কৰি আছোঁ। আমি এতিয়া ক'ত খাই আছোঁ আপোনালোকে দেখিলে বিচুতি খাব। এনেকুৱা জানি হয়তো কোনেও কৰা নাই। মই ভাবোঁ এই টুকুৰা য'ত ফুটাটো দেখিছে তাতে আমি বস্তু ধুই মেলি সেইফালৰ পৰাই পেলাওঁ। কিন্তু আমাৰ ভিতৰৰ বস্তুটো আপোনালোকে চাই থাকক। এয়া বৰ্তমান ভাত বনাই আছোঁ। ভাত বনাই এতিয়া হ'বই আৰু ভাতখিনি বনাই ইয়াৰ পৰা কাঢ়ি ইয়াতে এতিয়া দাইল বনাইছোঁ। দাইল উতলিলে দাইল উতলাৰ পিছত ডিম আৰু আলু এক্সট্ৰাকৈ বইল কৰি থৈছিলোঁ। এতিয়া ডিমখিনি ফ্ৰাই কৰিছোঁ। ফ্ৰাই কৰাৰ পিছত আলুখিনিও ফ্ৰাই কৰি ল'লোঁ। এতিয়া দম বনাম সেইখিনি। এতিয়া অলৰেডিটো হৈ গ'ল। তাৰপৰা এতিয়া জুইত বেঙেনা পুৰিছিলোঁ। বেঙেনাও গুচাই আছোঁ। এতিয়া বৰ্তমান বেঙেনা পিটিকা কৰিও খাম। আৰু ইয়াৰ গাজৰ চালাড বনাইছিলোঁ। এতিয়া আমাৰ খাই মেলি হৈ গ'ল। কাঁহী বাতি ধুই আজৰি। চাওক আমি ক'ত থাকিম। আমি এতিয়া য'ত থাকিম তাতে আমি ভাতো বনাইছিলোঁ, খাই আছিলোঁ আৰু এতিয়া তাতে শুমো। এয়া চাওক কি ধুনীয়া। এইটো আপুনি কি কওকচোন, জেগাটো কি হয়, ক'ত আছোঁ আমি। আৰু এতিয়া আমি ইয়াত লাহেকৈ শুই যাম। শুই কাইলৈ ৰাতিপুৱা ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেল। আমি এতিয়া গা ধুই ৰাতিপুৱা মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি। মৃত্যুঞ্জয় মন্দিৰ চাকি ধূপ জ্বলাই সেৱা কৰিলোঁ। এতিয়া আপোনালোকক মৃত্যুঞ্জয় মন্দিৰ প্ৰথম পৰা দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক। মৃত্যুঞ্জয় মন্দিৰলৈ আহি ভক্তসকলে এইখন দুৱাৰেদি ভিতৰলৈ প্ৰৱেশ কৰে আৰু ইয়াত সেৱা কৰি ভক্তসকল আৰু এখন ছাইডেদি দৰ্জা আছে, সেইফালেদি ওলাই বাহিৰলৈ আহে। এইফালৰ পৰাই ভক্তসকল বাহিৰলৈ প্ৰস্থান কৰে। সেইটো মই য'ত জুম কৰি দেখুৱাইছোঁ তাতে মানুহে ভক্তসকলে চাকি ধূপ জ্বলাই আহি ভিতৰত সেৱা কৰেহি।